তো যোনী মোৰ বিয়াত আহিব ইচ্ছা কৰিব সিহঁতে মানে গুগল পে কৰি ধন্যবাদ দিছোঁ আপোনালোকে ছাবস্ক্ৰাইব কৰিব এইটো চেনেল আৰু কংগ্ৰেচুলেশ্যন দিছোঁ সেইবাবে মই এইটো দিছোঁ এইটো মানে সেই হিচাপে গিফ্ট হিচাপে যে শৈলেনৰ চেনেলটোৱে 5,000 ছাবস্ক্ৰাইবাৰ অতিক্ৰম কৰিলে 10,000 হ'লে মিঠাই দিলোহেঁতেন 5,000 কাৰণে বৰফি দিছোঁ নমস্কাৰ মই শৈলেন পৰাশৰ আৰু ইয়াৰ মোৰ লগত আছে অসমৰ সকলোতকৈ জনপ্ৰিয় ইউটিউবাৰ ইমানো জনপ্ৰিয় নহয় নাই মানুহে অকলে গম পায় আচ্ছা এই ভিডিঅ'টো মই বনালোঁ পাব্লিক ডিমাণ্ডত মানে বহুত মোৰ চেনেলটোৰ ভিউৱাৰ আছে কৈ আছিল যে আপুনি এটা ডিম্পুৰ লগত ভিডিঅ' বনাওক তাৰ মানে কেছটো কি মই কৈ দিছোঁ এই মই যে এটা ব্লগ বনাইছিলোঁ একঘৰ মানুহৰ ঘৰত গৈ এই লকডাউনৰ সময়ত তামাম খেতি কৰিছিল কলগছৰ খেতি পদুম ফুল ৰুইছিল এই শৈলেনে আছিল কিতাপ এখন দিবলৈ যে গৈছিলোঁ তো সিহঁতৰ ঘৰতে গৈছিলোঁ হয় এই ভিডিঅ'টো আপোনালোকে বহুত ছাপোৰ্ট কৰিছিল বহুত ভাল পাইছে ভিডিঅ'টো কমেণ্টবিলাক পঢ়িছোঁ ভাল লাগিছিল চাহো দিছে চাহ খাই থাকিম আচ্ছা আৰু মোৰ চেনেলটোত এতিয়া 5,000 ছাবস্ক্ৰাইবাৰ হ'ল আৰু এই ক্ষেত্ৰত ডিম্পুৰ অৰিহণা বহুত আছে আৰু আপোনালোকৰ ছাপোৰ্টো বহুতখিনি আছে আৰু এই চেগতে মই ডিম্পুক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আপোনালোকেও বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ অলপ চাহ খাই ৰ'ব চাহ খাই আছে ডিম্পুই চাহ খাই উঠিলে অলপ আগত এতিয়া মানে খাম মই আৰু এই দিছে এইবিলাক বৰফি দিছে এইবিলাক এতিয়া কি হ'ব তো এতিয়া আপোনালোকৰ মাজৰ পৰা কিছুমানে প্ৰশ্ন কিছুমান সুধিছিল সেই প্ৰশ্নকেইটা মই মানে ডিম্পুৰ বাবে প্ৰশ্ন সুধিছিল সেইকেইটা মই ল'ব খুজিছোঁ ডিম্পুৰ যিহেতু আছে মোৰ লগত প্ৰশ্ন ক্ৰাফ্ট এণ্ড ক্ৰেজি ৱৰ্কৰ পৰা সুধিছিল ডিম্পু দাৰ মা দেউতাৰ পৰিচয় মানে মা দেউতাৰ নাম কি সুধিছিল আমাৰ দেউতাৰ নাম পীতাম্বৰ বৰুৱা মাৰ নাম লতিকা আগতে চৌধুৰী আছিল বিয়াৰ এতিয়া বৰুৱা হ'ল লতিকা বৰুৱা আচ্ছা এতিয়া মানে দুটা লগ লাগিলে টাইটেল নেকি তাৰপিছত আন এটা কুৱেশ্যন আছিল মই লৈছোঁ ডিম্পু বৰুৱাই এজ এন ইউটিউবাৰ মানে তেওঁ কেনেকুৱা ফিল কৰে মানুহৰ মাজত যায় আৰম্ভণিতে তেওঁ ভিডিঅ'বিলাক বনাইছিল এতিয়া মানুহৰ মাজত যোৱা ষ্টাৰ্ট কৰিছে ব্লগ ভিডিঅ' বনাই আৰু এই ক্ষেত্ৰত তেওঁৰ মই ফিলিং বা অনুভূতিটো জানিব বিচাৰিম খুব বেছি ভাল লাগে মানে কি ক'ম আৰু মানুহৰ মাজত গৈ পিনে মানুহৰ মাজৰ পৰা কিছুমান সেই লৈ পিনে আপোনালোককো মাজত লৈ যোৱা যেন মানে তেনেকুৱা মই এটা চেষ্টা কৰোঁ আৰু হয় তাৰমানে ধৰক মই ক'ৰবাত ফুৰিব গ'লোঁ যাতে ভিডিঅ' চাই থকা মানুহজনেও যাতে মোৰ লগত গৈ আছে তেনেকুৱা এটা মই মানে আৰ্টিফিচিয়েল ফিলিংছ এটা দিবলৈ চেষ্টা কৰোঁ সিমান বাৰু সম্ভৱ নহয় দিব পৰাটো হ'লেও যিখিনি পাৰোঁ দিবলৈ চেষ্টা কৰোঁ আৰু এই ক্ষেত্ৰত মোৰো বহুত এক্সপিৰিয়েঞ্চ বাঢ়ি গৈ আছে ইউটিউবৰ সিহঁৰ পৰা বুলি ক'ব পাৰি এক্সপিৰিয়েঞ্চ মানে ধৰক এতিয়া মই বিভিন্ন ঠাই গৈছোঁ এতিয়া ধৰক গোৱাত গৈছোঁ দিল্লী গৈছোঁ তাৰপিছত চেন্নাই গৈছোঁ এইবিলাক ঠাইতো যোৱা নহ'লহেঁতেন যদি ইউটিউব নকৰিলোহেঁতেন মানে ইউটিউবে ইনস্পায়াৰ কৰিছিল এতিয়া মানুহ চেন্নাইত কিয় আকৌ বেমাৰ চেমাৰ হ'লে চেন্নাইত যায় মোৰো যদি কেতিয়াবা বুঢ়া হ'লে বেমাৰ হ'লহেঁতেন তেতিয়া চেন্নাইত গ'লোহেঁতেন কিন্তু এতিয়া ইউটিউবৰ কাৰণে চেন্নাইখন দেখিব পাৰিলোঁ ইউটিউবৰ কাৰণে এতিয়া গোৱাখনতো কিয় যাম আৰু তাতকৈ ইফালে যাম ন ক'ৰবাত কিন্তু আপোনালোকক দেখাব লাগে বুলি ময়ো অলপমান তেনেকুৱাকৈ গ'লোঁ সেইকাৰণে মানে ট্ৰেভেল এক্সপিৰিয়েঞ্চটো মোৰ বাঢ়িছে বহুখিনি তাৰ কাৰণে ইউটিউব মানে আপোনালোকক ধন্যবাদ দিব লাগিব হয় ইউটিউবে মটিভেট কৰি আছে ডিম্পু আগুৱাই যাবলৈ হয় আচ্ছা তো আৰু এটা প্ৰশ্ন লৈছোঁ মই সেইটো হ'ল যে ডিম্পুৰ বিয়া কেতিয়া এতিয়া আমাক ডিম্পুই জনাব তেওঁৰ বিষয়ে এই ক্ষেত্ৰত বিয়া চিয়া এইটো আৰু দেৰি আছে দিয়কচোন অলপমান কাৰণ এতিয়ালৈকে মই কোনো প্ৰফেচনেল প্ৰেম কৰা নাই প্ৰফেচনেল প্ৰেম সেই থাকে না প্ৰেমৰো ভাগ থাকে দিয়কচোন কিছুমান তাৰমানে এনেই প্ৰেম থাকে কিছুমান প্ৰফেচনেল প্ৰেম থাকে যিটো প্ৰেম তাৰমানে বিয়া পাতিবই তাৰমানে সেনেকুৱা প্ৰফেচনেল প্ৰেম আজিকালি কিছুমানৰ শ্ব' অফ কৰাৰ কাৰণেও প্ৰেম লগা আছে কাৰোবাৰ এটা আছে লগৰ কিন্তু মোকো লাগে আৰু কিছুমানে এনেও ধৰ লাগে অলপ লাগে সেইটো সকলোৰে লাগে আপুনি প্ৰফেচনেলে কৰক বা শ্ব' অফৰ কাৰণে কৰক মুঠৰ ওপৰত যাতে বুঢ়া হ'লে নপস্তাই যে মোৰ এই ল'ৰা বয়সত একো আপি চাপি ছোৱালী পতাবৰে নহ'লে এনেকৈ যাতে নপস্তাই তো অলপ যি কৰি থাকক কিন্তু মোৰ কথাখিনি মই কৈছোঁ প্ৰফেচনেল প্ৰেম কৰা নাই গতিকে সেইবিলাক দেৰি আছে বিয়া চিয়া হ'ব আৰু কেতিয়াবা সময়ৰ কাম সময়ত হৈ থাকিব সময়ৰ কামত যদি কৰোণা চৰোণা হয় নমৰ তাকে আমি গম পাইছোঁ যে ডিম্পু এতিয়া এজন সফল ইউটিউবাৰ আৰু তেওঁ আমাৰ অসমৰ মানুহক সদায় আমোদ জনাই আহিছে আমোদ দি আহিছে গতিকে ডিম্পুৰ এই ক্ষেত্ৰত ফিউচাৰ প্লেনিং কিদৰে তেওঁ ইউটিউব চলাই যাব
হয় ইউটিউবটো মোৰ মানে যেতিয়ালৈকে বাৰু ইউটিউব থাকে বা যেতিয়ালৈকে মানুহখিনিয়ে ছাপোৰ্ট দি থাকে তেতিয়ালৈকে বাৰু ভিডিঅ' মই বনাই থাকিম কাৰণ ভিডিঅ' বনোৱাটো সেই নাই আৰু ভিডিঅ' বনাই থাকিম ন' প্ৰব্লেম তাৰ উপৰিও ধৰক জীৱনটো চলিবলৈ কিবা এটা পাৰ্মানেণ্ট কিবা এটা লাগে দিয়কচোন তো কিবা দোকান চোকান দিম আৰু দোকান চোকান দি ভাবিব মানে সৰু সুৰা বিজনেছ আৰু ডাঙৰ একো নাই ইমান ডাঙৰ মই মানুহ জীৱনত ইমান ডাঙৰ মানুহ হ'ব ইচ্ছা নাই বহুত কিবা কিবি বহুত লাখ লাখ টকা তামাম মাথা ঘূৰাব লাগে পুৱাই মেনেজ কৰিব যাব লাগে এই লাইফটো ভাল নাপাওঁ ইমান সৰু সুৰা কিবা দোকান চোকান আছে সৰু ৰেষ্টুৰেণ্ট এখন তেনেকৈ মানুহৰ লগত জড়িত হৈ থাকিব পৰা জড়িত আৰু সাধাৰণ মানুহখিনিৰ লগত জড়িত হৈ থাকিব মানুহখিনিৰ লগত জড়িত হৈ থাকিব পৰাকৈ তেনেকুৱা কিবা এটা কৰিম আৰু বঢ়িয়া বঢ়িয়া আচ্ছা আৰু এতিয়া বিয়াৰ ক্ষেত্ৰতে আৰু এটা কথা থাকিল বাৰু ঠিকে আছে যেতিয়া বিয়াখন পাতা হ'ব আৰু কেতিয়া কথা হ'ল এতিয়া অসমৰ সকলো মানুহে তোমাক ভাল পায় একদম পূৰা ধুবুৰীৰ পৰা একদম শদিয়ালৈকে সকলোৱে ভাল পায় গতিকে এই সকলো মানুহবিলাকতো মাতিব লাগিব এতিয়া এতিয়া কি প্লেনিং কি আমাৰ এতিয়া গৰ্ডন ফিল্ডো আছে নলবাৰী কলেজ ফিল্ডো আছে এতিয়া পাৰ্টিটো ক'ত দিয়াৰ প্লেনিং কিবা এনেই এতিয়াৰ পৰা চলিছে নেকি সেইটো মানে ধৰক এতিয়া পইচাও সেনেকুৱা হ'ব তো যোনী মোৰ বিয়াত আহিব ইচ্ছা কৰিব সিহঁতে মানে গুগল পে' কৰি মোক মানে 100 টকাকৈ এডভান্স দিব লাগিব তাৰপিছত কৰি হ'ল মানে ইমান পাগল নেকি ইমান মই সৰু ইমান লাখ মানুহক মই কেনেকৈ খুৱাম তো গুগল পে' কৰি যদি মোক 100 টকাকৈ দিয়ে তো মই পইচা নামাৰোঁ টেনশ্যন ল'ব নালাগে সেই 100 টকা দি খুৱাম মই যিমানখিনি বা 90 টকাৰ খুৱাই পিনে সেই 10 টকাটো মই পেণ্ডেজ নে মাথাব লাগিব না তো সেনেকুৱা এটা কৰিম বুলি ভাবিছোঁ এটা বৃহৎ খানাৰ এটা আপোনালোকে আশাত থাকক গতিকে আপোনালোকে পুৰা ৱেইট কৰি থাকক আৰু মই ৰেজিষ্টাৰটো অতি শীঘ্ৰে খুলি দি আছোঁ এই চেগতে মই ডিম্পুক ধন্যবাদ জ্ঞাপন কৰিছোঁ মই ধন্যবাদ দিছোঁ আপোনালোকে ছাবস্ক্ৰাইব কৰিব এইটো চেনেল আৰু কংগ্ৰেচুলেশ্যনছ দিছোঁ সেইবাবে মই এইটো দিছোঁ এইটো মানে সেই হিচাপে গিফ্ট হিচাপে যে শৈলেনৰ চেনেলটোৱে 5000 ছাবস্ক্ৰাইবাৰ অতিক্ৰম কৰিলে 10,000 হ'লে মিঠাই দিলোহেঁতেন 5000 কাৰণে বৰফি দিছোঁ